নমস্কাৰ বন্ধুসকল, মোৰ অন্য এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আপোনালোক সকলোৱে হয়তো গমেই পাইছে যে যোৱাকালি অৰ্থাৎ 2 জুলাই 2022 তাৰিখে অসমৰ জনপ্ৰিয় যুৱ অভিনেতা কিশোৰ দাসে আমাৰ মাজৰ পৰা বিদায় মাগিছে। ভগৱানে কিয় এনেকুৱা কৰে নাজানো, যাক আমি বেছিকৈ ভাল পাওঁ, যাক আমি বেছিকৈ কাষত বিচাৰোঁ, তেওঁক ভগৱানে আমাৰ মাজৰ পৰা অতি সোনকালেই লৈ যায়। কিশোৰ দাসো আমাৰ বুকুৰ আপোন আছিল, কিন্তু তেওঁকো ভগৱানে আমাৰ মাজৰ পৰা অতি সোনকালেই লৈ গ'ল। কিশোৰ দাস ঘৰৰ একমাত্ৰ সন্তান আছিল, আৰু ঘৰৰ একমাত্ৰ সন্তানৰ বিয়োগত ঘৰখন একেবাৰে উকা হৈ পৰিল। আৰু এনেকুৱা এটা পৰিৱেশত তেওঁলোকৰ ঘৰৰ অৱস্থা কেনেকুৱা হ'ব তাক ভাবিলেই বৰ দুখ লাগি যায়। সুখটোৱে একেবাৰে বুকুত খুন্দা মাৰি ধৰে। কিন্তু কৰিম কি, ভগৱানৰ ওপৰততো আমি একো মাতিব নোৱাৰোঁ। তেওঁ যিদৰে আমাক পৰিচালিত কৰে সেইদৰেই আমি চলিব লাগিব। কিশোৰ দাসৰ 10 বছৰীয়া এটা সুন্দৰ প্ৰেমৰ সম্পৰ্ক আছিল, আৰু প্ৰেমিক কিশোৰ দাসৰ বিয়োগত তেখেতৰ প্ৰেয়সীয়ে কৈছে যে কিশোৰ, তুমি য'তেই আছা ভালে থাকা, মই তোমাক বহুত মিছ কৰিম। আমাৰ যিবোৰ সপোন আছিল, যিবোৰ আমাৰ পৰিকল্পনা আছিল, সেইবোৰ মই অকলেই কৰিবলৈ চেষ্টা কৰিম। তুমি যিদৰে মোক সাহস দিছিলা, সেই সাহসবোৰৰ সৈতে মই এই কামবোৰ কৰিবলৈ চেষ্টা কৰিম। মই তোমাক সদায় মিছ কৰিম কিশোৰ, আৰু মই তোমাৰ লগত সদায় আছিলোঁ আৰু ভৱিষ্যতেলৈও মই তোমাৰ লগত থাকিম। এনেদৰে কৈ তেওঁ তেখেতৰ প্ৰেয়সী যথেষ্ট পৰিমাণে ভাগি পৰিছে। আৰু বন্ধুসকল, তেখেতৰ অন্তিম আশা আছিল যে তেখেতৰ জীৱনৰ শেষৰখন ছবি দাদা তুমি দুষ্টবৰ ছবিখনৰ শুভ মুক্তিৰ দিনাখন তেওঁ নিজেই উপস্থিত থকাৰ কথা আছিল, কিন্তু শাৰীৰিক অসুস্থতাৰ বাবে তেওঁ ছবিখনৰ মুক্তিৰ দিনাখন উপস্থিত থাকিব নোৱাৰিলে। আৰু আপোনালোকলৈ মোৰ এটাই অনুৰোধ, যাতে তেখেতৰ শেষৰখন ছবি দাদা তুমি দুষ্টবৰ ছবিখন সকলোৱে উপভোগ কৰি তেখেতৰ অন্তিম আশাটো পূৰণ কৰে যে। আৰু আমাৰ চেনেলৰ ফালৰ পৰা কিশোৰ দাসৰ আত্মাৰ সদগতি কামনা কৰিছোঁ। তেখেত য'তেই থাকে কুশলে থাকক। ধন্যবাদ।